যদি তোমালোকক কঁকালৰ বিষ আৰু গাৰ বিষ তেতিয়াহ'লে আহি যাওক গোৱালপাৰা এখন চিটিত। ইয়াতে আছে এখন মাছাজ চেণ্টাৰ য'ত বিনামূলীয়া। তো আজি মই মানে থেৰাপি দিছোঁ। ইয়াত আহিব মানে মেইন ৰোডৰ পৰা ৰাইট চাইডে এইফালে এটা সন্মুখত আছে, এইটোৱে থেৰাপি হয়। গোৱালপাৰা ট্ৰেন্সপৰ্টৰ পৰা সন্মুখত ৰাইট চাইডে এনেকৈ এখন পোষ্টাৰ দেখা পাব। এইফালে এই মন্দিৰটো দেখা পাব ৰাস্তাৰ পাৰে, তাৰপিছত এইফালে বহুত কেইখন বিছনা আৰু একেলগে মাছাজ থেৰাপি ল'ব পৰা যায়। ইয়াত কোনো ধৰণৰ মানুহৰ দ্বাৰা থেৰাপি দিয়া নহয়, বিছনাখনেই ইয়াত থেৰাপি। ইয়াত আহিব খুজিলে একো কৰিব নালাগে, জাষ্ট টিকেট কাটিলে হ'ল আৰু থেৰাপি লৈ ঘৰত গ'লে হ'ল আৰু নেক্সট দিনা আহিলে হ'ল। ইয়াত কথা আহিল যে বিনা মানুহৰ দ্বাৰা বিছনাখন কেনেকৈ কাম কৰে আৰু মাছাজ দিয়া হয় কেনেকৈ। তো এই বিছনাখনৰ মেটত 28টা সেন্সৰ কাম কৰি থাকে। প্ৰথমতে হিটাৰ দ্বাৰা মানুহৰ টেষ্ট গৰম কৰি দিয়ে আৰু মেটখনত লাগি থকা সেন্সৰৰ দ্বাৰা পামৰ দ্বাৰা আগুৱা পিছুৱা কৰি মাছাজ দিয়া হয়। ইয়াত বহুত কেইটা সেন্সৰ লাগি আছে আৰু এই মেটখন গৰম, একদম গৰম হৈ আছে। ইয়াত কথা আহিল কি মাছাজটো কিমান মিনিট দিয়ে, একচুৱেলি 20 মিনিট দিয়ে আৰু গ্ৰুপ হিচাপত দিয়ে আৰু কিমান টাইমত খোলা হয়। ৰাতিপুৱা 7টা বজাতে খোলা হয় একদম 5টালৈকে। যেতিয়া মানুহৰ উশাহ লওঁতে অসুবিধা পায়, হেঁচি উঠে নহয়, সেই কফটোক আপোনাৰ গলাই দিব।